এসপ্তাহমানৰ পাছত এদিন কবিতাৰ মাক দেউতাক আৰু তাইৰ ভায়েক সিহঁতৰ ঘৰলৈকে আহিল লোকক চাবলৈ বুলি। তেনেতে ডাঙৰ নবৌৱেক আৰু মাজু নবৌৱেক কবিতাইনো পাকঘৰত কি কৰিছে বুলি পাকঘৰলৈকে সোমাই আহিল। আহি তাইক ক'লে, আৰে কবিতা, তুমি আগতে কিয় কোৱা নাই তোমাৰ মাৰ ঘৰৰ মানুহ আহিছে বুলি? ৰ'বা, মই লোকক মাতি দিছোঁ, তাই কিবা কিবি খোৱা বস্তু যোগাৰ কৰি দিয়ক আহি তোমাক। ৰ'ব বৌ, লোকক মাতিব নালাগে, ময়ে খোৱা বস্তু যোগাৰ কৰোঁ। আৰে কবিতা, তুমি ঘৰৰ মানুহখিনিৰ লগত কথা বতৰা পতাকে যোৱা, লোকো আছে নহয়, তাই কৰিব দিয়া। তুমি যোৱা এতিয়া কথা পতাকৈ মাহঁতৰ লগত। নহয় বৌ, আজি মোৰ ঘৰৰ মানুহবোৰ মোৰ লগত নহয়, লোকৰ লগতহে কথা বতৰা পাতিবলৈ আহিছে। ঠিক আছে, মই যাওঁ ৰ'ব, লোকক মাহঁতৰ ওচৰলৈকে লৈ যাওঁ, আপোনালোক ৰখক ইয়াতেই। অঁ হয় নেকি? অঁ দিয়া, ঠিক আছে দিয়া, তেনেহ'লে যোৱা তুমি লোকক লৈ কেনে। এইবোৰ দেখি শুনি দুই বৌয়ে কিছু আচৰিত হ'ল। দুয়ো একোকে ধৰিব পৰা নাই। সিহঁত দুয়ে কথা পাতিব ধৰিলে। ডাঙৰ বৌ, তুমি কিবা ধৰিব পাৰিছানে কি হৈছে ঘৰখনত? নাই পাহি, একোকে ধৰিব পৰা নাই। ব'লাচোন আমিও যাওঁ, কিনো হৈছে চাওঁগৈ ব'লা। লোককনো মাক দেউতাকহঁতে কি কথা পাতিব বিচাৰিছে তাইৰ লগত। ব'লাচোন আমিও যাওঁ তালৈকে। অঁ ব'লা যাওঁ ব'লা। এনেদৰে সাজি কাচি মোৰ মানুহবোৰৰ আগত ওলাবলৈ লাজে লাগিছে পাই। বৌ বা কেতিয়া আহে, বৌ আহিলে ভাল আছিলে। লোকো, তুমি ওলাইছা? আইঐ দেহি, ইমান মৰম লাগিছে আজি তোমাক। এই বৌ, লাজে লাগিছে মোৰ ওলাই যাবৰ কাৰণে। আপুনিনো কেতিয়া আহিব বুলিহে মই ভাবি আছিলোঁ। এতিয়া যাব পৰা হৈছোঁ নেকি? হৈছেনে, মোক ভাল লগা হৈছেনে চাওকচোন এবাৰ। হৈছে দিয়া ভাল। এনেও তোমাক ভাল লাগে, তাতে আকৌ আজি মেখেলা চাদৰ জৰিয়ে তোমাক আৰু ধুনীয়া লাগিছে। ব'লা এতিয়া আলহীৰ ওচৰলৈকে ব'লা, নাজ নকৰিবা কিন্তু। মোৰ লাজে লাগিছে। ঠিক আছে ব'লক। এয়া হ'ল কবিতাৰ মা, দেউতা আৰু ভাইটি। আৰু সেইফালে সেয়া ৰাজু আৰু মাজুদা। ডাঙৰ দা নাই, কিয়নো ডাঙৰ দাৰ আজি অফিচত কিবা কাম থাকিলে সেইবাবে আহিব নোৱাৰিলে। এতিয়া আহকচোন আমি কিনো কথা বতৰা পাতে চাওঁ। তোমালোক আজি অফিচলৈ যোৱা নাছিলা নেকি? মানে ঘৰতে আছিলা নেকি আমি আহিম বুলি গম পাই? নাই দেউতা, গৈছিলোঁ, আমি অলপ আগতেই আহি পাইছোঁ। আপোনালোক অহা বুলি গম পাই চিধা ইয়ালৈকে আহিছোঁ। তোমালোকে বা এতিয়া কবিতাক কেনেকুৱা পাইছা? তাইতো অহা এসপ্তাহে হ'ল। এই এসপ্তাহত চাগে নিশ্চয় গম পাইছা কবিতাই কেনেকুৱা ছোৱালী, নহয় জানো? তাই আমাৰ বহুত মৰমৰ জানা, ভালদৰে একোকে বুজি নাপায়। এতিয়া বা তাই এইখন ঘৰত আহি কেনেদৰে নিজকে চম্ভালি লৈছে গম নাপাওঁ আৰু মই। নাই বৰমা, কবিতা বহুত ভাল ছোৱালী। যদিও তাই আমাৰ লোকতকৈ বহুত সৰু, তথাপি তাই কিন্তু লোকতকৈ বেছি কথাহে জানে। সকলো খোৱা বোৱা আজিকালি তাইয়ে বনায়, লোকক একোকে কৰিবলৈ নিদিয়ে। আৰু নিজৰ ঘৰ বুলিয়ে এইখন ঘৰক ভাবি কেনে তাই সকলো কাম চম্ভালি লৈছে। তেতিয়াহ'লে ঠিকেই আছে দিয়া, সকলোবিলাক মিলা প্ৰীতিৰে থাকিলেই ভাল লাগে আৰু ঘৰখনত। তাকেহে। খুৰা, কবিতাই মোক যিদিনা সকলো কথা কৈছিল সেইদিনাই মই ভাবিছিলোঁ যে আমাৰ লোকৰ বিয়া কবিতাৰ ভায়েকৰ লগতে হ'ব। ইমান ভাল ল'ৰা আজিৰ দিনত ক'ত পায়, নহয়নে ৰাজু? দাদা, একদম ঠিক কথা কৈছ তই। এতিয়াৰ পৰা কবিতাৰ মাৰ ঘৰখন আমাৰ লোকৰ নিজৰ ঘৰ হ'ব। আইজনী, কবিতা, ভালনে তোৰ? মা, মোৰতো ভালেই বাৰু। তোমালোকৰ কেনেকুৱা কোৱাচোন? আৰু আজি ৰাতিপুৱা মই যে ফোন কৰিছিলোঁ, তুমি উঠোৱা নাছিলা কিয়? মই তেতিয়া গা ধুব গৈছিলোঁ। পিছত যেতিয়া দেউতাৰে সকলো কথা ক'লে তেতিয়াই গম পালোৱেই নহয়, আৰু লৰালৰিকৈ গুচিয়ে আহিলোঁ আৰু তোক ফোন কৰি নাথাকিলোঁ আৰু। বাৰু, এতিয়া এয়া হ'ল আমাৰ লোকো। তোমালোকেতো বিয়াত লোক পাইছাই চাগে, এতিয়া ভালদৰে চিনাকি হৈ লোৱা আৰু। আমিতো তাইক বিয়াত ভালদৰে লগ পাইছোঁ, তথাপিও নিয়ম বুলিহে আজি আহিলোঁ আৰু। লোকো, এতিয়া তোমাৰ বা আমাৰ ল'ৰাক পচন্দ হয়নে নহয় চাই চিতি লোৱা আৰু। কিবা যদি কথা চথা আছে তেতিয়াহ'লে পাতি লোৱা দুজনে। ইজনে সিজনক ভালদৰে বুজি ল'লেহে বিয়াখন আগবাঢ়িব। গতিকে এতিয়া আৰু তোমাৰে কথা আৰু। আমাৰতো পচন্দ হৈছেই, বিয়াত আহোঁতেই আমি তোমাক পচন্দ কৰিছিলোঁ। মাজনী, তোমাক মই যেতিয়া প্ৰথম কবিতাৰ বিয়াত দেখিছিলোঁ তেতিয়াই পচন্দ কৰিছিলোঁ। কিন্তু তোমালোকৰ ঘৰৰ পৰা দাদাহঁতে কি কয় সেই ভাবিহে কাকো একো কোৱা নাছিলোঁ। এতিয়া যেতিয়া কবিতাই প্ৰস্তাৱটো আগবঢ়ালে মইতো একেবাৰে ৰাজিয়ে হৈ গ'লোঁ। এতিয়া তোমাৰ ওপৰতে কথা আৰু, তোমাৰ বা বিয়া হ'ব মন আছেনে নাই আমাৰ ল'ৰাৰ লগত? মা, তোমাৰ আৰু দেউতাৰটো পচন্দ হৈছেই, বাকী ভাইটিয়ে বা কি কয় তাকতো এবাৰ সুধি লোৱা। ভাইটিয়ে এতিয়া কোৱা, তোমাৰ পচন্দ হৈছেনে নাই আমাৰ ভণ্টিজনীক? ভিনদেউ, মোৰতো লোকক বিয়াত দেখোঁতেই পচন্দ হৈছিলে, কিন্তু মই এইবোৰ কথা কাকো কোৱা নাছিলোঁ বাৰু।
কিন্তু যেতিয়া বাই কথাটো মাহঁতক কৈছিল মই অলপ গম পাইছিলোঁ। এতিয়া যিহেতু নিয়ম অনুসৰি আহিব লাগে, মই আহিছোঁ, মোৰ পচন্দ হৈছে। লোকো বহুত ধুনীয়া, মোৰ তাইক প্ৰথম দেখোঁতেই পচন্দ হৈছিলে। অহ' তেতিয়াহ'লে আৰু কথা আগবঢ়াব পাৰি আৰু নে কি কয়? কিন্তু লোকো মাজনী, তুমি যে একো নক'লা, তুমি কোৱা আকৌ কিবা এটা। কোৱা লোকো, তোমাৰ মতটো আমি জানি লওঁ। লাজ কৰিব নালাগে দিয়া, এইবিলাক তোমাৰ সকলো ঘৰৰে মানুহ হয়। কোৱা, তোমাৰ পচন্দ হৈছেনে মোৰ ভাইটিক? সি ইঞ্জিনিয়াৰ হয়, বহুত ভাল ল'ৰা। আজিৰ দিনত তুমি তেনেকুৱা ল'ৰা নোপোৱা জানা। তুমি এতিয়া কোৱাচোন তোমাৰ মতটো। হৈছে নবৌ, পচন্দ হৈছে। মাজনী, ইমানকৈ লাজ কৰিছা যে তুমি। আমাক জানো প্ৰথমে দেখিছা? আগতেতো দেখিছা, বিয়াততো লগেই পাইছিলা, সেইদিনাতো বহুত কথা পাতিছিলা। কিন্তু আজি তুমি লাজৰ ভমকত মূৰ তুলিবই পৰা নাই। ইমান লাজ লাগিছে তোমাৰ, একদম ৰঙা পৰি গৈছে সেইজনী। অঁ মা, এই কথাটো চবৰে হয়। ময়োতো আমাৰ এখেতক প্ৰথম দেখাৰ দিনা বহুত লাজ কৰিছিলোঁ। তেনেকুৱা আৰু লোকৰো আজি লাজ লাগিছে। ঠিক আছে, এতিয়া যিহেতু চবৰে মতামতবিলাক লৈ ল'লোঁ, নে কি কোৱা জোঁৱাই? এতিয়া বিয়াৰ দিন ঠিক কৰাহে কথা আৰু নে কি কোৱা? অঁ দেউতা, আপুনি ঠিকেই কৈছে। এতিয়া বিয়াৰ ভাল দিন বাৰ এটা চাই আমাৰ লোকক আপোনালোকৰ ঘৰৰ বোৱাৰী সজাই লৈ যাওক। অঁ ঠিকে আছে তেতিয়াহ'লে। মই তেনেহ'লে ভালকৈ দিন বাৰ এটা চাই তোমাক খবৰ দিম। তেতিয়াহ'লে আমি যাওঁ ব'লা, শুনিছা? উঠা ব'লা, যাওঁ আমি এতিয়া। অঁ এতিয়া যাওঁ ব'লক আমি তেতিয়াহ'লে। মাজনী, কবিতা, মই খবৰ দিম দেই ভাল দিন বাৰ এটা চাই কেনে। অহা মাহতে হ'ব লাগিব, বেছি দেৰি কৰি নাথাকোঁ আৰু। অঁ মা, হ'ব দিয়া, বেছি দেৰি কৰিব নালাগে। তোমালোকে খবৰ দিবা কোন তাৰিখ হয়। লোকো, মাজনী, আমি যাওঁ তেতিয়াহ'লে। ভালদৰে থাকিবা দেই। অঁ হ'ব খুৰী, যাওক তেতিয়াহ'লে আপোনালোক। দাদা, এতিয়া আমি লোকুৰ যিহেতু বিয়াখন ঠিক হ'লেই, গতিকে যাই যোগাৰ কৰিব আৰম্ভ কৰি দিব পৰা হৈছোঁ আৰু। কাৰণ বেছিদিন নাই, অহা মাহত বোলে তেখেতসকলে বিয়াখন পাতিবই। গতিকে তাইৰ কাপোৰ কানি গহনা এইবোৰৰ দায়িত্ব কবিতাকে দিছোঁ। তাইয়ে যেনেকৈ লোকুক লৈ যায় বজাৰ সমাৰ কৰি আনিব আৰু নে কি কোৱা তই? অঁ ভাইটি, তই ঠিকে কৈছ। সেই কবিতাকে দায়িত্বখিনি দিলেই হ'ল। আৰু আমাৰ পাহি আৰু নবৌক দেখা নাই দেখোন, ক'ত বা গ'ল? ওলাই নাহিলে আলহীখিনিৰ আগত। এনেকৈ মানুহখিনিৰ আগত ওলাই নাহিলে ভালো নেদেখি দেচোন, ক'ত বা সোমাই আছে। ৰচোন মই চাওঁ যায়। অঁ ময়ো ভাবিছোঁ কথাটো, বৌহঁত বা কিয় ওলাই নাহিলে? ওলাই আহিব লাগিছিলে এবাৰ, যিহেতু আমাৰ লোকুৰ বিয়া হ'বলগীয়া ঘৰখনৰ মানুহ আহিছে আজি প্ৰথম দিনাখন। চিনাকি হ'ব পাৰিলে হয় অন্ততঃ আহি কেনে। বেয়া কৰিলে বৌহঁতে এইটো। দে হ'ব দে, তই বাৰু এতিয়া এইবোৰ চিন্তা কৰি থাকিব নালাগে। তাইৰ বিয়াখনত আমি এতিয়া মন দিব লাগে সম্পূৰ্ণকৈ, হয়নে? দে ঠিক আছে, মই যাওঁ ৰুমলৈকে, তইও যা। মা দেউতা, তোমালোক ক'ত আছা বাৰু? আজিৰ দিনটোত যদি তোমালোকে লোকুক এনেদৰে দেখিলা হয়, বহুত আনন্দ পালাহেঁতেন। তোমালোকে য'তেই আছা তাৰ পৰাই লোকুক আশীৰ্বাদ কৰিবা দেই মা দেউতা। পাহি আৰু বৰ্ণালীয়ে লোকুহঁতৰ সকলো কথা শুনি আছিলে। যেতিয়া লোকুৰ বিয়াৰ ফিক্সড হোৱা তাৰিখটো গম পালে, তেতিয়া সিহঁতৰ কি কৰোঁ কি নকৰোঁ উপায় নোহোৱা হ'ল আৰু ৰুমলৈ গুচি আহিল। আহি দুজনীয়ে কথা পাতিব ধৰিলে। পাহি, এইবোৰ কি হৈ গ'ল বাৰু? হঠাতে এইবোৰ যে হ'ল, একো ধৰিবই নোৱাৰিলোঁ। কবিতা দেখিছা, ইমান বদমাছ ছোৱালী। আমাৰ পৰা সকলোবোৰ লোকে মনে মনে দাদাহঁতৰ লগ লাগি এইবোৰ কাম কৰিছে। তাই যে ইমান দিন ৰুমৰ পৰা ওলোৱা নাছিলে, মনে মনে এইবোৰ কৰি আছিলে। দেখিছা ইমান বুদ্ধিয়ক ছোৱালী তাই। অঁ বৌ, ময়ো একো ধৰিব পৰা নাই। দেখিছে কবিতা কিমান বুদ্ধিয়ক ছোৱালী। তাই ইমান দিন ৰুমত সোমাই এইবোৰ প্লেন কৰি আছিলে। আজি ঘপককৈ মানুহৰ আহোঁতে মই ভাবিছিলোঁ এনেই চাগে ফুৰিব আহিছে আৰু মাক দেউতা। কিন্তু একেবাৰে লোকুৰ দেখোন বিয়াৰ ডেট ফিক্স হৈ গ'ল। এতিয়া কি হ'ব বৌ? ঘৰৰ কাম সোপা দেখোন আমি দুজনীয়ে কৰি মৰিব লাগিব। আৰু এতিয়া লোকু যোৱাৰ পিছত হে ভগৱান, কি যে হ'ব মই ভাবিয়ে পোৱা নাই জানেনে। মই ভাবিছিলোঁ লোকুক বান্ধি কৰি ৰাখি কেনে ঘৰৰ সকলো কাম বন তাইৰ হতুৱাই কৰাম আৰু আমি দুজনী আৰামত বহি বহি খাম। এতিয়া মোৰ মূৰৰ ওপৰেদি কিবা এজন পাৰ হৈ গৈছে বৌ, মই একো ধৰিব পৰা নাই। কি হ'ব এতিয়া? আৰু আমাৰ কথাবোৰ চাগে কবিতাই দাদাহঁতৰ আগতো কৈছে, বুজিছেনে? মই আজি আমাৰ এখেতৰ মুখখন দেখিছোঁ নহয় ৰাতিপুৱা, ওলাই যাব সময়ত মোক মাত এষাৰো দিয়া নাই। হয়তো নিশ্চয় গম পাইছে এখেতসকলে আমাৰ কথা। বৌ, মোৰ বিৰাট ভয় লাগিছে জানে। কি হ'ব এতিয়া বাৰু? এই ৰ'বা, তুমি অলপ বেছিকৈ ভয় খাইছা। একো ভয় কৰিব নালাগে, ৰ'বাচোন এখেতসকলক আহিব দিয়াচোন। আহিব ন, আমাৰতো এওঁ অহাই নাই অফিচৰ পৰা। তোমালোকৰ আহিছে নহয়, আহিব নহয় ৰুমলৈকে। আহিলে সুধিবা আকৌ, কিবা মন চন বেয়া লাগি আছে নেকি, অলপ ভাল হৈ যাই পেলাই সুধিবা আকৌ। আৰু যদি সোধে বোলে তোমালোক কিয় নগ'লা আলহীৰ ওচৰলৈ, তেতিয়া ক'লে হ'ল বোলে আমি পাকঘৰতে কিবা কিবি বনাই আছিলোঁ নহয়, সেইকাৰণে আমি সময়ে নাপালোঁ। হ'ব দিয়া, একো নাই, আমি বিয়াখনততো সকলো লাগি ভাগি দিমেই। সেনেকৈ কৈ পেলাই মুখখন বন্ধ কৰি থৈ দিবা, বুজিছা? মই যেনেকৈ কৈছোঁ তেনেকৈ কৰিবা, তেতিয়াহ'লে একো গম নাপায়।
অঁ হ'ব দিয়ক, হ'লেও মোৰ কিবা ভয়হে লাগিছে জানে। এই একো চিন্তা নকৰিবা দিয়া, আৰু লোকো বিয়া হৈ গ'লে আৰু উপায়ো নাই, কামটো কৰিবই লাগিব, আৰু কবিতাকতো কোনো পধ্যে বলে নোৱাৰে, গতিকে আৰু কবিতাৰ লগত মিলিজুলিয়ে কাম কৰিম আৰু দিয়া। হ'ব দিয়া, একো নাই এতিয়া। তেনেতে পাহি গিৰিয়েক ৰুমলৈ সোমাই আহে। পাহি আৰু নবৌ দুজনে ইয়াতে ৰুমত সোমাই আছে যে, আলহীৰ আগলৈকে কিয় নগ'লা? তেওঁলোকে সুধি আছিল জানা তোমালোকৰ কথা। এইবোৰ ভাল কথা হোৱা নাই নহয়। তোমালোকে আজি লুকুৰ বিয়াখন ফিক্স হোৱা কথাটো ভাল পোৱা নাই নেকি বাৰু? আৰে ৰ'বাচোন ভাইটি, পাহিক কিয়নো খং কৰিছা? আমি নোযোৱা কাৰণ এটা আছে ন, আমি পাকঘৰত কিবা কিবি বনাই আছিলোঁ আলহীৰ বাবে, সেইকাৰণে সময় নহ'ল, আৰু লাষ্ট সময় যাব ওলাওঁতে তেওঁলোক গুচিয়ে গ'ল, সেইকাৰণেহে নগ'লোঁ। তুমি কিয় ইমানকৈ খং কৰিছা পাহিক? নাপায় নহয় এনেকৈ খং কৰিবৰ কাৰণে। আমি লোকৰ কাৰণেতো পাকঘৰত কাম কৰি আছিলোঁ ন, তোমালোকে দেখাই নাই, আৰু ইমানবোৰ খোৱা বস্তু যে কোনে বনালে বুলি ভাবিছে? আমিয়ে বনাই আছিলোঁ, সেইকাৰণে আমি লেতেৰা হৈ আছিলোঁ যে, মানুহৰ আগত তেনেকৈ ওলাবলৈকে লাজো লাগিছিলে, সেইকাৰণে নগ'লোঁ, বুজিছা? বুজি পাইছোঁ বৌ, আপোনালোকৰ লুকুলৈকে কিমান মৰম। আমি সকলোৱে সকলোবোৰ কথা বুজি পাইছোঁ। কবিতাই আমাক সকলো কথা কৈছে, বুজিছে? আৰু পাহি, তুমি যে ইমান বেয়া হ'বা মই সপোনতো ভবা নাছিলোঁ জানা। আমি একো গম নোপোৱাকৈ লোকক ইমান অত্যাচাৰ কৰিলা তোমালোক দুজনীয়ে, সকলো কাম কৰিব দিছিলা তোমালোক দুজনীয়ে। নাপায় দেই, বহুত বেয়া কাম কৰিলা। আপুনি এনেই মিছাতে খং কৰিছে, আমিতো লোকক বহুত মৰম কৰোঁ ন। আপুনি ভুল ভাবি আছে, কবিতাই এইবোৰ কথা এনেই কৈছে আপোনালোকক। তাই মানে কি ক'ব বিচাৰিছে নে, তাই ভাল বোৱাৰী হ'বলৈ দেখুৱাইছে, সেইকাৰণেহে, বুজিছে? একদম চুপ পাহি, এটাও কথা নক'বা তুমি। তোমালোক দুজনীয়ে যে কবিতাক যিবোৰ কৰিব কৈছিলা নহয়, ৰুমৰ ভিতৰৰ পৰা যে ওলাব মানা কৰিছিলা, সেইবোৰ কবিতাই ভিডিঅ' কৰি থৈছিলে, আৰু উপায় নাপায় তাই সকলোবোৰ কথা আমাক দাদা আৰু মোক দেখাইছে, আৰু ৰাজুই গম পায় এইবোৰ কথা, বুজিছা? এতিয়া আৰু এইবোৰ কথা কৈ লাভ নাই, যি হ'ল। এতিয়া লুকুৰ বিয়ালৈকে মাত্ৰ এমাহ সময় আছে। এই মাহটো যাতে তাইক অকণো কষ্ট নিদিয়াকৈ তোমালোকে ৰাখা, তাই যাতে আৰু অলপো কষ্ট নাপায়। ভাইটি খং নকৰিবাচোন, হ'ব দিয়া। আমি লোকক মৰম কৰোঁ নহয়, আমি তাই ভালৰ বাবে তাইক কামবোৰ কৰিব দিছিলোঁ। এতিয়া দেখিলা নহয় তাইক কাম কৰিব দিয়াৰ কাৰণে কিমান ভাল ল'ৰা পালে তাই, গতিকে আমি তাই ভালটোৱে চিন্তা কৰোঁ। ভাইটি তুমি ভুল বুজিছা ভাইটি, একো নাই দিয়া, তুমি চিন্তা নকৰিবা। আমি লোকক বহুত ভালদৰে ৰাখিম এই মাহটো, আৰু খুব ভালকৈ বিদায় দিম, তুমি চিন্তা নকৰিবা। যোৱা এতিয়া, তুমি ফ্ৰেছ হৈ লোৱাকৈ যোৱা। অঁ ঠিক আছে নব, মই ফ্ৰেছ হৈ লওঁ। আৰু তুমি পাহিকো বুজাবাচোন অকণমান, এইও যাতে লোকক ভাল ব্যৱহাৰ কৰে আজিৰ পৰা। হ'ব দিয়া, মই বুজাম দিয়া তাইক, তাই বুজি পাব দিয়া, তাইতো সৰু ছোৱালী নহয় ন। হ'ব দিয়া, যোৱা তুমি এতিয়া। মোক গালি পাৰিবলৈকে আহে। পাহি, এতিয়াৰ পৰা আৰু আমি এইবোৰ ভুল নকৰোঁ, বুজিলা? বহুত ভুল কৰিলোঁ, লোকক বহুত শাস্তিও দিলোঁ দিয়াচোন। আমিনো বাৰু ননন বৌহঁতৰ মৰমবোৰ আমি বুজিয়ে নাপালোঁ ইমান দিনে, বুজি পালানে? এতিয়া কবিতা আহিহে আমাৰ চকু মেল খুৱালে। এতিয়াও একো নাই হোৱা, এই মাহটো আমি তাইক ভালদৰে মৰম কৰিম, বুজিছানে? তাইক ভালদৰে বিদায় দিম। বৌ, আপুনি ইমান পটককৈ চেঞ্জ হৈ গ'ল যে? নহয় পাহি, আমি ভুলেই কৰিছিলোঁ, বহুত ভুল কৰিছিলোঁ, সেইবাবে কৈছোঁ এই মাহটোত আমি এই ভুলবোৰৰ প্ৰায়শ্চিত্ত কৰিব লাগিব, আৰু লোকক ভালদৰে বিদায় দিব লাগিব, বুজিছানে? তুমিও ভাল হোৱা। কথাটো অৱশ্যে হয়। ঠিক আছে দিয়া, আজিৰ পৰা আমি তিনিজনী বোৱাৰী লগ হৈ আমাৰ ননন লোকক বহুত মৰম কৰিম, আৰু বহুত মৰমেৰে বিদায় দিম। নবৌ, ব'লা এতিয়া যাওঁ ব'লা পাকঘৰলৈকে। অঁ ব'লা। এনেদৰে দুজনী নবৌ ভাল হৈ লোকক বহুত মৰম আদৰ কৰিব ধৰিলে, আৰু লোকৰ বিয়াৰ দিনো চমুচত বয়সত সেই দিনটো আহিল, যি দিনটোলৈ লোকৰ নবৌহঁতে বহুত আশাৰে বাট চাই আছিলে। আজি হ'ল লোকৰ বিয়া। এতিয়া লোকক খুৰীয়েক নবৌহঁতে সকলো মিলি নোৱাবলৈ ওলাইছে। খুৰী, বিয়া নাম এটা লগাই দিয়ক আকৌ, তেতিয়াহে বিয়া লাগিব। দে হ'ব দে, মই গাম, তহঁতেও ধৰিবি কিন্তু মোৰ লগে লগে। হ'ব দিয়ক বাৰু, ধৰিম। এতিয়া আপুনি আৰম্ভ কৰি দিয়ক। কবিতা, একেবাৰে বিয়াৰ দিনটো মনত পৰি গ'ল জানানে? মোৰ বুকুখনে হাহাকাৰ কৰি উঠে বিয়াৰ গানবোৰ শুনিলে। তোমাৰো উঠেনে বাৰু? বৌ, কিয়নো নুঠিব? পাহি বৰ্ণালী, এতিয়া লোকক তুমি নতুন সাজখাৰ পিন্ধাই দিয়া, ঠাণ্ডা লাগিব বেছি দেৰি হ'লে, বুজিছানে? ব'লা লৈ যাওঁ ব'লা তাইক ভিতৰলৈকে। দিছোঁ খুৰী। পাহি, ইমান ধুনীয়াকৈ আমি কাপোৰ জানে। কবিতা, আমাৰ চকুৰ চোৱাচোন কি ধুনীয়া দেখা হৈছে, আৰু লোকো দেখিছেনে ইমান ধুনীয়াকৈ বনাই দিছে তাইক একদম। বাপৰে হৈছে দেই, মই আজি তোক ইমান যে ফটো উঠিছোঁ নহয়, পিছত আপডেট দিব লাগিব। আৰু বাচন আমাক খুৰীজনী ক'লৈ গ'ল বাৰু, মইতো দেখা নাই।
এই ৰহ মই ঘৰলৈকে গৈছিলোঁ লুকুৰ বিয়াৰ গিফ্টটো আনিব হোৱা নাছিলে ন তাকে লৈ আহিল আকৌ লুকু ল তোৰ গিফ্টটো ল আৰু কিবা এটা দিছোঁ আৰু আইজনী ফালে গৈ থাকিবি আৰু এতিয়া নতুন ঘৰখনত গৈ কিনে বুজিছেনে সেয়ে আমাৰ আশীৰ্বাদ আৰু খুৰী আপোনাৰ আশীৰ্বাদ যেন সদায় থাকে মোৰ লগত আছে দে আশীৰ্বাদটো সদায় থাকিব সেই নহয় কবিতা এই লাৱণ্যৰ মাকত আহিছিলে নাই মই দেখাই নাইচোন আহিছিল খুৰী মই দেখিছোঁ সিহঁতে খাই বৈ গুচি গ'ল হয় নেকি মই আকৌ দেখাই নাপালোঁ সেইটোহঁতে এটা কাম কৰিবিচোন ওচৰৰ কোনোবা কবি আকৌ ৰাতিলৈকে বিয়া চোৱাৰ কথা তেতিয়াহে ভাল পাব সিহঁতেও হয়নে নহয় আৰু এটা কাম কৰচোন সিহঁতৰ হতুৱাই সেই গিফ্টখিনি ভিতৰত থৈ আহ গৈছে দৰা আহি পোৱাৰ সময় হ'লে নহয় এতিয়া কেইটা বাজিল ন 10:15 হ'ল 10:30 দৰা আহি পাব হৈছে আৰু 10:30 বোলে টাইম আছিলে দে তই সেই ৰাজুক ফোন কৰচোন ফোন কৰি কিনে কৈ দে গিফ্টখিনি ভিতৰলৈকে নিয়াৰ কথা আৰু ভিতৰলৈকে এইকো লৈ যায় এতিয়া লৈ যাই কিনে মেইন ছেটটো পিন্ধাই দে বুজিছ টাইম লাগিব নহয় যা গোটেইকেইদিন যা ভিতৰলৈকে লুকু ব'লা ভিতৰলৈকে তোমাক কাপোৰযোৰ সলাই দিওঁ মেইন কাপোৰযোৰ পিন্ধাই দিওঁ এতিয়া আৰু দৰা আহি পাবৰ হ'লে নহয় আৰু 10-15 মিনিটমান পিছত চাগে আহি পাবই আৰু ন কি খুৰী বেছি টাইম নাই তাইক সেই অকণমান ফ্ৰেছ হৈ ল'বলৈ দেগৈ আৰু দৰা আহি পোৱাৰ পিছত আৰু হোমৰ জুইত বহিব লাগিব নহয় গোটেই ৰাতিটো গতিকে এতিয়া যা তাইক ধুনীয়াকৈ ফ্ৰেছ কৰি বগা কাপোৰযোৰ পিন্ধাই দে ধুনীয়াকৈ যা প্লিজ গাইক কবিতা তুমি যে ইমান ধুনীয়া মেকআপ কৰিব জানা মই আজিহে গম পালোঁ আমাৰ সকলোকে ইমান ধুনীয়াকৈ মেকআপ কৰি দিছে আৰু লুকুক ইমান মৰম লগা হৈছে চোৱাচোন কি ধুনীয়া লাগিছে তাইক বৌ নাই মই মানে ছোৱালী অৱস্থাতে এনেই অকণমান কিবা শিকিছিলোঁ তাকে আৰু আজি চান্স পাই গ'লোঁ কৰিও দিলোঁ আৰু আমাৰ লুকুটো এনেও বহুত ধুনীয়া তাতে আকৌ আজি কইনাৰ সাজেৰে আৰু মৰম লগা হৈছে তাই কাৰোৰে যাতে নজৰ নালাগে সেই আপোনালোকে এইবোৰ কথা পাতি থাকিলে মোৰ লাজ লাগে দেই হ'ব দে এতিয়া লাজ কৰিব নালাগে এতিয়াতো দৰাও আহি পাব হৈছেই গম পাইছা এতিয়া লাজ কৰি লাভ নাই আৰু দেখিলোকো ইমান মৰম লগা হৈছে হেৰি নহয় পাহি দৰা আহি পালে নহয় তুমি হেৰি কৰাচোন লুকুৰ লগতে থাকা মই কবিতাক লৈ যাওঁ তাইহে দৰা আগবঢ়াব লাগিব হেৰি কবিতা আহা আমি দৰা আগবঢ়াওঁগৈ আহা দৰা আহি পালে নেকি কবিতা যোৱা তুমি মই লুকুৰ লগতে আছোঁ তুমি চিন্তা কৰিব নালাগে মই পিছত তাইক লৈ যাম তুমি খালি মাতি দিবা মোক দেই ফোন কৰি দিলে হ'ব মই লৈ যাম তাইক ঠিক আছে দিয়া তেতিয়াহ'লে ব'লক খুৰী কবিতা আৰু খুৰী ক'ত গ'ল দেখা নাইচোন ভিতৰত আছে নেকি তুমি মাতি দিয়া শুনিছা আশা তুলিব সময় হৈছে নহয় মাতাচোন তুমি ফোন এটা কৰি কিনে কবিতাক কৈ দিলে হ'ল আহি যাব দিয়া মই ফোন কৰি আছোঁ ৰ'ব মই মাতি দিওঁ আৰু হেৰি কৰোঁ নেকি ৰাজুকো মাতি দিওঁ নেকি সেয়েহে আশা তুলিব মাতা ৰাজুকো মাতা বিয়ানাম এষাৰ কি গাওক আকৌ আশা তোলা সময়খিনিত বিয়ানাম নাগালে ভাল নালাগে গাই দিয়কচোন আপুনি জানে নহয় বহুত বিয়ানাম ৰৈ এজনী বিয়ানাম গাগাকৈ থাকে তহঁতে হ'লে নাগাওঁ মই গাই থাকিব লাগে কেৱল হেৰি আপোনালোকে এটা উৰুলি দিবচোন সকলোৱে মিলি কিনে লুকু নাকান্দিবা মাজনী যোৱা গৈছোঁ এখন তোমাৰ নিজৰে ঘৰ যেতিয়াই মন যায় তুমি ইয়ালৈকে আহি থাকিব পাৰিবা লুকু যোৱা এতিয়া যোৱা ভালদৰে বিদায় লোৱা মাজনী যোৱা নাকান্দিবা আৰু যোৱাই আমাৰ লুকুজনীক সদায় বহুত মৰমত ৰাখিবা দেই বহুত মৰমৰ আছিলে এই দাদাহঁতৰ ভাইটি আজিৰ পৰা লুকুৰ দায়িত্ব তোৰ তাইক বহুত মৰমত ৰাখিবি বুজিছ আৰু এনেদৰে যেতিয়াই মন যায় তাই তেতিয়াই আমাৰ ঘৰলৈকে আহিব দিবি বুজিছ কেতিয়াও হকা কথা নকৰিবি এইখন তাই নিজৰ ঘৰ যদিও তাই মাক দেউতাক নাই আমিয়ে তাই মাক দেউতাক বুজিছনে তাইক অকণো দুখ নিদিবি কিন্তু হ'ব দে বা মই বুজিছোঁ নহয় তইতো এখন ঘৰৰ ছোৱালী আছিলি মই এইবোৰ বুজি পাওঁ হ'ব দে মই লুকুক বহুত সুখত ৰাখিম তোমালোকে অকণো চিন্তা নকৰিবা আৰু খুৰী অকণো চিন্তা নকৰিবা ব'লা লুকু এতিয়া ব'লা বহুত দেৰি হৈ গ'ল
ভণ্টি যা, দুখ নকৰিবি, যা, কান্দিব নালাগে, যা, তই যেতিয়াই মন যায় তেতিয়াই আহিবি ঘৰলৈকে, বুজিছ? আৰু তই ফোন কৰি থাকিবি, যা এতিয়া, যা মাজনী, যা। দাদা মই আহোঁ দিয়া। দাদা, বৌ, খুৰী, তোমালোক থাকা ভালে, মই যাওঁ। বৌ, মোক যদি কিবা ভুল হৈছিলে ক্ষমা কৰি দিবা। বৌ আহোঁ, বৌ আহোঁ। দাদা, খুৰী, আহোঁ দিয়া। অঁ যোৱা লোকো, আমিও যদি কিবা ভুল কৰিছিলোঁ ক্ষমা কৰি দিবা দেই। যোৱা। হেৰি নহয় কবিতা, ময়ো আহোঁৱে দিয়া, ৰাতিপুৱাবোৰে হ'ল। তোমালোকেও এতিয়া অলপমান ৰেষ্ট লৈ লোৱা, দুখ কৰি থাকিব নালাগে দিয়া। তাইতো তোমাৰ ঘৰলৈকে বিয়া হৈছে, আহি থাকিব পাৰিব, তোমালোকেও গৈ থাকিবা, বুজিছা? ৰাজু, ৰাতুল, আহোঁ দিয়া মই দেই, তোমালোকে যোৱা, এতিয়া অলপমান ৰেষ্ট লৈ লোৱা গোটেইকেইটাই। অঁ খুৰী, হ'ব দিয়ক, ঠিক আছে, যাওক আপুনি, আমিও অকণমান ৰেষ্ট লওঁ। ব'লা কবিতা, কাপোৰ সাজ সলাই অলপমান ৰেষ্ট লৈ ল'বা।